কাৰ্বি আংলং জিলাৰ লাংহিনত বন বিভাগৰ অন্তৰ্গত ৰমাচা পথৰ পৰা আৰম্ভ কৰি দিছবাইলৈকে চলি আছে বালিৰ অবৈধ বেহা। যিহেতু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আদেশ আছিলে কোনো মেচিন ব্যৱহাৰ নকৰিবলৈ, কিন্তু কেৰেপ নকৰে বালি মাফিয়াৰ মহলদাৰ কেইজনে। মেচিন চলোৱাৰ আদেশ অমান্য কৰি নিতৌ শ ট্ৰাক বালি অবৈধভাৱে নদীৰ বুকুৰ পৰা ওলাই আছে। আমাৰ এই বাতৰিৰ পাছত প্ৰশাসন তথা বন বিভাগৰ গা লৰিবনে? পৰৱৰ্তী প্ৰতিবেদনৰ নাম সহকাৰে গোটেই তথ্য লৈ আহি আছো। Ini